ফ্ৰেণ্ডছ, মই অমিয়া পুনৰবাৰ আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই বোৱা কেইযোৰমান কাপোৰ আপোনালোকক দেখুৱাব বিচাৰিছোঁ। কেনেকুৱা পালে জনাব, আৰু যদিহে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক তেন্তে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই কাপোৰযোৰ মই প্ৰথম কাপোৰ ববলৈ শিকোঁতে বোৱা কাপোৰ, আৰু ইয়াতে দিগ দিওঁতে লাইট পিংক কালাৰ দিছিলোঁ আৰু বানি বওঁতে পাৰ্পল কালাৰ বৈছিলোঁ। তাৰপিছত এতিয়া এইটো কি কালাৰ হ'ল মই নাজানো। তাৰপিছত ইয়াতে বুটাবোৰ মই এইটো আঁচলত 3 লাইন দিছোঁ আৰু ছাইডত এটা এটাকৈ দি গৈছোঁ। আৰু ইয়াৰে এইখন মেখেলাখনতো এনেকৈ বুটা 3 লাইনেই দিছোঁ। কাপোৰযোৰ চিম্পুল যদিও পিন্ধিলে বহুত বেছি ভাল লাগে। আৰু এইযোৰ গ্ৰীণ কালাৰৰ কাপোৰ, আৰু ইয়াতে ৰঙা আৰু হালধীয়া ফুল বাচিছোঁ। ইয়াতে ছাইডত কাষৰি দুটা দি পেলাই মাজত সৰু ফুল এটা দি তাৰপিছত বুটা এলাইন দি দিয়া আছে, আৰু মেখেলাখনত তেনেকেই দিয়া আছে। কাপোৰবোৰ পানী হওঁতে উলিয়াই দিয়া হৈছিলে, যিহেতু কাপোৰ একদম পটাপট উলিয়াই দিলোঁ যে সেইকাৰণে কিবা কোচ খোৱা নিচিনা হ'ল। এইবোৰ ঠিক কৰিব লাগিব। আৰু এইযোৰ বগা কাপোৰে হয়, ঊলত নমামি পাত বানি বোৱা। ইয়াতে মই কেচ কৰিছোঁ, আৰু ডবোৱাটো অৰেঞ্জ কালাৰ কৰা আছে। মেখেলাখন চিলোৱা নাই, এইখন একদম চিম্পুলকৈ থৈছোঁ। হোৱাইট হয় কিন্তু অফ হোৱাইট যেন দেখাইছে কেমেৰাত, কিয় নাজানো। তাৰপিছত এইখন ভায়লেট কালাৰৰ ৱৰ্ক কৰিছোঁ ডবোৱাটো। আৰু এই চাদৰখন মই আগতেও এবাৰ দেখুৱাইছিলোঁ, যেতিয়া মই দহি কেনেকৈ বান্ধিব লাগে ভিডিঅ'টো বনাইছিলোঁ, তেতিয়া এই চাদৰখনতে মই বান্ধি দেখাইছিলোঁ। আৰু ইয়াত 4 লাইন দিছোঁ। আৰু মেখেলাখন ইয়াৰ এখন মেখেলা এনেকুৱা অফ হোৱাইট যেন দেখাইছে, কিন্তু অফ হোৱাইট নহয়, এখন হোৱাইট কালাৰতে আছে। আৰু এইখন গ্ৰীণ কালাৰৰ, ইয়াতে দুটা ছাইডত কাষৰি দি পেলাই মাজত বুটা এলাইন দি দিয়া হৈছে, আৰু ইয়াতে অৰেঞ্জ আৰু হোৱাইটৰ ৱৰ্ক কৰা আছে। আৰু ছাইডত সেই তেনেকৈ কাষৰিটো দিয়ে পটিটো দিয়া আছে। আৰু এইখনো সেই মেখেলাখনো তেনেকৈ চাদৰৰ নিচিনাকৈ দিয়া আছে। আৰু মই মাজত বুটা নিদিওঁ কাপোৰত, কি কথা নাজানো, একদম বহুত বেছি এলাহ লাগে। আগটো যেনে তেনে দিওঁ। এইখনত পখিলাই পাখি মেলি দৰে উৰিছে, আৰু খুব বেছি পখিলা। ইয়াতে 4 লাইন পখিলা দিয়া বুটা দিছোঁ, আৰু এফালে ছাইডত এপাকৈ আঁতৰে দি গৈছোঁ এজনী পখিলা। আৰু এইখন মেখেলাখন দি দিয়াৰ কাৰণে বহুত পখিলা লগা হৈছেচোন, বহুত ধুনীয়া লাগিছে দেখিবলৈ। মেখেলাখনতো এনেকৈ পখিলাই দিয়া 4 লাইনে দিয়া আছে। আৰু এইযোৰ টচ মুগাৰ কাপোৰ হয়, এইযোৰ মই মাহী ঘৰত বৈ আনিছিলোঁ। এই কাপোৰযোৰ মোক খুব বেছি হেঁপাহত বৈছিলোঁ। মই প্ৰথম ববলৈ শিকিছোঁ আৰু বুটা দিবলৈ, তেতিয়া বোৱা। ইয়াতো 4 লাইনে দিয়া আছে, আৰু ছাইডত তেনেকৈ পটি দি দিয়া আছে। আৰু মেখেলাখনতো 4 লাইনে দিয়া আছে, যিহেতু জোখৰে হৈছেগৈ সেইকাৰণে। আৰু এইফালে এইযোৰ হালধীয়া কাপোৰ, এইযোৰ মিচিং কাপোৰ প্ৰথম ববলৈ শিকিছিলোঁ, প্ৰথম আৰু শেষ এইযোৰ পিছত তেনেকৈ ফুল বাচি কাপোৰ বোৱাই নাই মই। আৰু যদিহে আপোনালোকে বিচাৰে ইয়াৰে ফুলৰ চানেকিটো, তেনেহ'লে আপোনালোকে মোক কমেণ্ট কৰি জনাব কোনযোৰ কাপোৰৰ ফুলৰ চানেকি লাগে, মই আপোনালোকক নিশ্চয় দি দিম। আৰু ভিডিঅ'টো চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।